নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক সাদৰে স্বাগতম জনালোঁ। আজি ভিডিঅ'টিত মই বিখ্যাত মেগা ষ্টাৰ অমিতাভ বচ্চনৰ লগত ছুপাৰষ্টাৰ বিনোদ খান্নাৰ একেলগে অভিনয় কৰা কেইখনমান ছবিৰ বিষয়ে আপোনালোকৰ আগত তুলি ধৰিব বিচাৰিছোঁ। দুয়োজন অভিনেতাই যথেষ্ট ছুপাৰহিট ছবি উপহাৰ দি থৈ গৈছে। বন্ধু-বান্ধৱীসকল, মোৰ ভিডিঅ'লৈ যোৱাৰ আগতে আপোনালোকক অনুৰোধ কৰোঁ, আপোনালোকে মোৰ এই ভিডিঅ'টিক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ যেন নেপাহৰে। দুয়োজন অভিনেতাই প্ৰথমখন ছবিত অভিনয় কৰিছিল ৰেশমা আৰু শ্ৰেয়া নামৰ ছবিখনৰ যোগেদি। এই ছবিখন নিৰ্মাণ কৰিছিল ছনী দত্তদেৱে। ছবিখনত অভিনয় কৰিছিল ছনী দত্ত, পুত্ৰ সঞ্জয় দত্ত শিশু শিল্পী হিচাপে অভিনয় কৰিছিল অমিতাভ বচ্চন, বিনোদ খান্না আৰু ৱাহিদা ৰহমান আদি শিল্পীয়ে। ছবিখন মুক্তি পাইছিল 1991 চনত। মন কৰিবলগীয়া কথা হ'ল, এই ছবিখনত অমিতাভ বচ্চনৰ মুখত এটিও সংলাপ নাছিল। অমিতাভ বচ্চন আৰু বিনোদ খান্নাৰ ছবি হেৰা ফেৰী, এই ছবিখন মুক্তি পাইছিল 1976 চনত। ছবিখনত অভিনয় কৰিছিল অমিতাভ বচ্চন, বিনোদ খান্না, ছায়েৰা বানু, সুলক্ষণা পণ্ডিত, মাষ্টাৰ শ্ৰীৰাম লাগু, অছৰানী আদি শিল্পীয়ে। এই ছবিখন ছুপাৰহিট ছবি হিচাপে পৰিগণিত হৈছিল। 1977 চনত অমিতাভ বচ্চন আৰু বিনোদ খান্নাৰ অভিনীত আন এখন ছবি আছিল পাৰৱাৰিছ। এই ছবিখনত অমিতাভ বচ্চন, বিনোদ খান্নাৰ উপৰিও অভিনয় কৰিছিল শম্মী কাপুৰ, শাবানা আজমী, নীতু সিং আদি শিল্পীয়ে। এই ছবিখনো এখন হিট ছবি হিচাপে পৰিগণিত হৈছিল। 1977 চনত মুক্তিপ্ৰাপ্ত আন এখন ছবি আছিল খুন পাছিনা। এই ছবিখনত অভিনয় কৰিছিল অমিতাভ বচ্চন আৰু বিনোদ খান্নাৰ উপৰিও ৰেখা, নিৰূপা ৰয়, অছৰানী, ৰঞ্জিত, অৰুণা ইৰাণী আদি শিল্পীয়ে। 1977 চনত আন এখন ছবি আহিল আমাৰ আকবৰ এন্থনী। এই ছবিখনত অমৰ নামত অভিনয় কৰিছিল বিনোদ খান্নাই, আকবৰৰ নামত অভিনয় কৰিছিল ঋষি কাপুৰ আৰু এন্থনী নামৰ চৰিত্ৰত অভিনয় কৰিছিল অমিতাভ বচ্চন। আমাৰ আকবৰ এন্থনী হ'ল তিনি ভাই কাহিনী। এই ছবিখন এখন ব্লকবাষ্টাৰ ছবি হিচাপে পৰিগণিত হৈছে। ইয়াৰ সংগীত অতি মধুৰ। ছবিখনত অভিনয় কৰিছিল অমিতাভ বচ্চন, বিনোদ খান্না, ঋষি কাপুৰ, নীতু সিং, পাৰবীন বাবী, শাবানা আজমী, প্ৰাণ আদি শিল্পীয়ে। মুকদ্দৰ কা চিকান্দাৰ এখন ব্লকবাষ্টাৰ ছবি। ছবিখন মুক্তি পাইছিল 1978 চনত। ছবিখনৰ কাহিনী আৰু সংগীত আছিল অভূতপূৰ্ব। ছবিখনত অভিনয় কৰিছিল অমিতাভ বচ্চন, বিনোদ খান্না, আমজাদ খান, ৰেখা আৰু ৰাখী গুলজাৰ আদিয়ে। বন্ধু-বান্ধৱীসকল, অমিতাভ বচ্চন আৰু বিনোদ খান্নাই একেলগে অভিনয় কৰা কেইখনমান উল্লেখযোগ্য ছবি আপোনালোকৰ আগত দাঙি ধৰিলোঁ। ধন্যবাদ।